मज़ा आया। और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ। আজি হল 19 তাৰিখ যেহেতু তিনিচুকীয়াত আছো তিনিচুকীয়াত গৰু চৌ নাই হলেও যি বুলি কয় থানা চাৰিআলিত কণী যুঁজাবলৈ গৈ আছো আমাৰ পাপুকাই আৰু জ্ঞানক লগ পাই আছো আগত মাছ বজাত বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া হৈছে তিনিচুকীয়াৰ বিখ্যাত মাছৰ বজাৰ। তো জ্ঞানে আহি আছে অলপ বাইচাইকেলত আহিব গৈছোঁ যিহেতু দেৰি হৈছে ন, তো আমিতো কণী যুঁজাং লাগি আছো না, হাজাৰ হ'লেও কণী যুঁজাং লাগি থাকে ন বিহুত। তো এইফালে গৈ থাকিম চা এইবিলাক নাচাবা, এইবিলাক নাক চাক বন্ধ কৰি গৈ থাকিব লাগিব। তো বলক এইফালে জ্ঞান আহি গ'ল পূৰা হিৰ' হণ্ডা লৈ। ষ্টাইলকৈ থৈ দিয়ে এইফালে। আমাৰ গৈ থকা কুকুৰকেইটাও চাই আছে। কণী যুঁজাংগে এবাৰতে শহাপতি ওলাইছে পাই গ'লোহি। এয়া হ'ল এইখন ভুটীয়া আছে ন, এখন ভুটীয়া মাৰ্কেট। তো এইফালে থানা চাৰিআলি আছে, থানা চাৰিআলি আগত গৈ আছোঁ বলক। এতিয়া থানা চাৰিআলি পাই গ'লোঁ। চাওক নাচাওক আজি থানা চাৰিআলি পানী চিষ্টেম কৰি আছে, এনেকুৱা ধুনীয়া লাগিছে। অ' মাই গড, গৰু চৰু একদম গৰু চৰু আনি একদম মানে ফিটিং আৰু। কেতিয়া আহিলা? कौन है ये लोग? कहां से आते हैं? তিনিচুকীয়াত প্ৰথমবাৰ গৰু বিহু কেনেকুৱা লাগিছে? তিনিচুকীয়া থানা চাৰিআলিত প্ৰথমবাৰ গৰু বিহু কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। অসমৰ অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠী, আৰু মৰাণ জনগোষ্ঠী হাবিৰ পৰা আৰম্ভ হৈছে গৰু বিহু। আনিছে আৰু ইমান তিনিচুকীয়াত আমলৈ পাবলৈ টান, নিয়ম মানিছে বোলে। মোক বগা দে, মোক এটা দে। কণী নাই যোন নহ'লো কণী টান নে দিলা চাইছো ন। এখন থাম্বনেইলত যাব।
বিহু বনাই মাৰি থাকক আমি ওলালোঁ কণী কেইটা পালি জ্ঞান 5টা মই 2টা হাৰিলোঁ বাবুকা কেইটা পালা কেইটা হাৰিলা 5টামান খাইলোঁ 5টামান হাৰিলে তো জানিছে আৰু কিমান আম লৈ আম ক'ৰবাত বুঢ়া মানুহ এটাই পুৰা নিয়ম পালন কৰিছোঁ বুলি আম লৈ এপাহ মেলি দিলে গোটেই পোকৰে কামুৰিছে আৰু কণী যুঁজাই মেলি পালোহি ৰুম এতিয়া কণী বনাই খাম গাখীৰ বনাই খাম চিৰা বনাই খাম তো ইমানতে সমাপ্ত কৰিলোঁ আৰু দেই অহা কেতিয়াবা লগ পাম कौन है ये लोग कहां से आते हैं ये